Hello everyone, welcome back to my another mini vlog. নাঙল পিঠা কি আপোনালোকে চিনি পায়নে বাৰু? অৱশ্যে ঠাই বিশেষে বেলেগ বেলেগ নামো হ'ব পাৰে। মই কিন্তু শিৱসাগৰত শুনা নাছিলোঁ। অৱশ্যে বেলেগ কিবা নাম থাকিবও পাৰে, তেওঁলোকে আন মানুহে গম পাবও পাৰে, কিন্তু মই আছোঁ যিহেতু ডুমডুমাত আৰু এই বস্তুটোক ইয়াক বোলে নাঙল পিঠা বুলি কোৱা হয়। আন বিশেষ বেলেগ একো নহয় যে আমি যে যোনটো পিঠাগুড়ি সেই পিঠাগুড়িটো কি কৰে কলপাতত ধুনীয়াকৈ মেৰিয়াই এনেদৰে উতলা পানীত বইল কৰে আৰু জলপান হিচাপে খাব পৰা যায়। গাখীৰৰ লগতো খাব পাৰি, নৰ্মেল আপুনি চেনি গুড়ৰ লগতো খাব পাৰে। আৰু এইফালে বৰমাহঁতে খুব ধুনীয়াকৈ বইল পানীত এইখিনি দি আছে আৰু অলপ সময় সিজালে ৰাখিব, তাৰপিছত খাবৰ কাৰণে ৰেডি হৈ যাব। এয়া মই গাখীৰৰ লগত খাবলৈ লৈছোঁ, দুটা লৈছিলোঁ কিন্তু মই এটাহে খুলিছোঁ আৰু খাইছোঁ, কাৰণ প্ৰথমবাৰ খাইছোঁ, টেষ্টটো ল'বৰ কাৰণে মই খালোঁ। আৰু এয়া খুব ধুনীয়াকৈ ওলাই আহিছে আৰু কলপাতখনৰ যি গোন্ধ ইমান ভাল লাগিছে। আৰু এইফালে ধুনীয়াকৈ গাখীৰ লগত চেনি দি পেলাই খালোঁ। আজিলৈ আহিলোঁ দেই, বাই।